নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজতে। আশা কৰিছোঁ আপোনালোক সকলোৱে নিশ্চয় ভিডিঅ'টো ভাল পাব। ঘৰতে বনাব লৈছোঁ পানী টেঙা, তাৰ বাবে লৈছোঁ সৰিয়হ প্ৰায় 300 গ্ৰামমান আৰু ধুই মেলি শুকুৱাই লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে আকৌ খুন্দনা এটা লৈ লৈছোঁ খুন্দিবৰ বাবে, যিহেতু মোৰ মিক্সাৰ নাই। আৰু এইফালে খুন্দি গৈছোঁ ধুনীয়াকৈ চালি গৈছোঁ, মানে কামটো বিলাক খুব লৰালৰি গৈছোঁ, যিহেতু চনু মানুহ খুৱাই ৰাখিছোঁ। এঘণ্টাৰ ভিতৰতে সকলো কাম শেষ কৰিব লাগে। আৰু এইফালে ধুনীয়াকৈ সকলো চালি মেলি হৈ গ'ল, মানে এঘণ্টাতে সকলো ৰেডি হৈ গ'ল, মানে খুব কমটি সময় লাগে খুন্দনাত খুন্দিলে। সেইবাবে মই খুন্দনাটো খুন্দি খুব ভাল পাওঁ। আৰু টেঙাৰ বাবে ব্যৱহাৰ কৰিছোঁ বৰটেঙা এটা, আৰু কাটি মেলি ধুনীয়াকৈ ৰসখিনি চেপি উলিয়াই ল'লোঁ। টেঙা কিন্তু যিকোনো টেঙাই ল'ব পাৰি। আৰু এইফালে চালি থোৱা সৰিয়হখিনি প্ৰয়োজন অনুসৰি নিমখ অলপ দি ধুনীয়াকৈ টেঙা পানীখিনি দি এটা এটা লাডু কৰি ধুনীয়া এটা চেপ দি ল'লোঁ। চেপটো যেনে আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰি। মুৰ্গীটো এনেদৰে দিছোঁ। মোৰ পিছে মাতখা মানে অলপ গাটো ভাল নহয়, সেইবাবে মাতখা কিবা ওলাইছে, ভুল নুবুজিব পিছে। আৰু এনেদৰে ধুনীয়াকৈ কলপাত এখনত বান্ধি মেলি 3-4 দিনমানৰ বাবে ধুনীয়াকৈ কণ্টেইনাৰ এটা ৰাখি থ'ম। আৰু ৰাখি থোৱাৰ পিছত এইফালে পানী টেঙা ধুনীয়াকৈ ৰেডি হৈ যাব। পিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।